Welcome to my YouTube channel. বন্ধুসকল প্ৰথমে মই আপোনালোকক জনাও ব্ৰুডিং কেনেকৈ কৰিব লাগে। আপোনালোকে দেখিছেই মই ৰাউণ্ডটো কেনেকৈ বনাই লৈছোঁ। মই সাধাৰণতে কাৰ্টুন ব্যৱহাৰ কৰি 7x7 কৰি ঘেৰটো বনাই লৈছোঁ। যিহেতু এতিয়া গৰমৰ দিন গতিকে মই 100 ৱাটৰ বাল্ব এটা লগাইছোঁ। মই সাধাৰণতে তলত টুকুৰি ব্যৱহাৰ কৰিছোঁ আৰু তাৰ ওপৰত পাতাৰ বস্তা বিছাই দিছোঁ আৰু তাৰ ওপৰত নিউজ পেপাৰ পাৰি দিছোঁ। আপোনালোকে দেখিছেই। পোৱালিবোৰ অনাৰ আধা ঘণ্টামান পিছত পোৱালিকেইটাক পানী খাবলৈ দিছোঁ আৰু পানীৰ লগত ইলেক্ট্ৰলাইট বা ইণ্টাৰলেট পাউডাৰ মিহলাই দিছোঁ। যিহেতু পোৱালিবোৰক বহু দূৰৰ পৰা লৈ অনা হয়, এইটো পানীৰ লগত মিহলাই খাবলৈ দিলে পোৱালিকেইটাৰ উইকনেছটো আঁতৰায়, লগতে পোৱালিকেইটাক ইনষ্টেণ্ট ৰিলিফ দিয়ে। আপোনালোকে দেখিছেই পোৱালিকেইটাই এতিয়া সুন্দৰকৈ পানী খাব ধৰিছে। পোৱালিকেইটা মই আবেলি লৈ আনিছিলোঁ। বতৰটো অলপ ঠাণ্ডাও আছিল, গতিকে মই পোৱালিকেইটা অনাৰ আধা ঘণ্টামান পিছতেই 100 ৱাটৰ বাল্বটো অন কৰি দিছিলোঁ। পানী দিয়াৰ প্ৰায় 1 ঘণ্টামান পিছত মই পোৱালিকেইটাক দানা দিছিলোঁ। আপোনালোকে দেখিছে পোৱালিবোৰে কি সুন্দৰকৈ এতিয়া দানাবোৰ খাবলৈ ধৰিছে। মই প্ৰি-ষ্টাৰ্টাৰ দানাটো ব্যৱহাৰ কৰিছিলোঁ। এইটো দানা ব্যৱহাৰ কৰিলে পোৱালিবোৰ সোনকালে গ্ৰ'থ হয়। এইটো দানা 15 পৰা 20 দিনলৈকে পোৱালিবোৰক দিব লাগে আৰু তাৰপিছত ষ্টাৰ্টাৰ দানাটো ব্যৱহাৰ কৰিব পাৰিব। কোনোবাই যদি নতুনকৈ লোকেল মুৰ্গী পোৱালি পালন কৰিম বুলি ভাবিছে, তেওঁলোকে এইটো ভিডিঅ' চালে বহুত উপকৃত হ'ব। এতিয়া মই আপোনালোকক জনাম পোৱালিবোৰক এদিনৰ পৰা 7 দিনলৈ কি মেডিচিন ব্যৱহাৰ কৰিব লাগে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। প্ৰথম দিন দিব লাগিব আপোনালোকে ইণ্টাৰলাইট পাউডাৰ। কেনেকৈ দিব লাগে ইণ্টাৰলাইট পাউডাৰ মই আগতে কৈছোঁৱেই। 100 পোৱালিৰ কাৰণে 1 লিটাৰ পানীত আপোনালোকে 10 গ্ৰাম মান ইণ্টাৰলাইট পাউডাৰ মিহলাই দিব। এইটো দিলে মানে ইনষ্টেণ্ট ৰিলিফ দিয়ে। দুইৰ পৰা 4 দিনলৈ আপোনালোকে দিব লাগিব লিগজেন পাউডাৰ। এইটো এণ্টিবায়'টিক হয়। এইটো দিলে পোৱালিবোৰক বিভিন্ন বেমাৰৰ পৰা নিৰ্মূল কৰে। এইটো 100 পোৱালিৰ কাৰণে 1 লিটাৰ পানীত আপোনালোকে 1 গ্ৰাম মিহলি কৰি দিব পাৰিব। আৰু 4 নম্বৰ দিন ৰাতিৰ পৰা আপোনালোকে 5 নম্বৰ দিনলৈ দিব ভিমাৰেল। এইটো মাল্টিভিটামিন হয়। 6 নম্বৰ দিন আপোনালোকে পানীৰ লগত একো দিব নালাগে পোৱালিবোৰক। আৰু 7 নম্বৰ দিনত দিব লাগিব আপোনালোকে ভেকচিন, লছটা ভেকচিন বুলি কয়।
এইটো চকুত দিব লাগিব। এটা পোৱালিক এটা এটোপাল কৰি চকুত দিব লাগিব। এইটো ভেকচিন সাধাৰণতে ৰাণীকেট বেমাৰৰ কাৰণে দিয়া হয়। এইটো ভেকচিন আপোনালোকে মৰ্নিং বা ইভিনিং টাইমত দিলে ভাল হয়। আৰু এটা কথা মনত ৰাখিব বন্ধুসকল, আপোনালোকে ভেকচিন দিয়াৰ 12 ঘণ্টা আগত আৰু ভেকচিন দিয়াৰ 12 ঘণ্টা পিছত পোৱালিবোৰক নৰ্মেল ৱাটাৰ ব্যৱহাৰ কৰিব। কোনো ধৰণৰ ভিটামিন বা এণ্টিবায়'টিক ব্যৱহাৰ নকৰিব।